শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ইতিমধ্যে টিচিং এট দ্য ৰাইট লেভেল অৰ্থাৎ সঠিক স্তৰত পাঠদান প্ৰশিক্ষণো সমাপ্ত হৈছে আৰু এই প্ৰশিক্ষণ শেষ হোৱাৰ লগে লগে এতিয়া বিদ্যালয়সমূহত ইয়াত প্ৰয়োগৰ বাবে বিদ্যালয়সমূহৰ দৈনন্দিন ৰুটিনো সলনি হৈছে আৰু বিভাগীয় কৰ্তৃপক্ষৰ পৰা এখন গাইডলাইনো প্ৰকাশ হৈছে আৰু এই গাইডলাইনখন আপোনালোকে দেখিছে যে 6 আগষ্ট 2025 তাৰিখে প্ৰকাশ হৈছে ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন অফ টিচিং এট দ্য ৰাইট লেভেল program in school শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে এই দুটা কিনলৈ স্বাগতম জনালো আৰু যি সকল শিক্ষাগুৰুৱে আজি নতুনকৈ ভিডিঅটো চাই আছে আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আৰু লগৰ শিক্ষাগুৰুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো টিচিং এট দ্য ৰাইট লেভেল অৰ্থাৎ সঠিক স্তৰত পাঠদান কাৰ্যসূচী চলাবলৈ তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ বাবে এটা পৰিৱৰ্তিত দৈনন্দিন ৰুটিনৰ সৈতে এটি নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে আৰু এই নিৰ্দেশনাৰ ইয়াত কিছুমান গাইডলাইন দিছে আপোনালোকে গাইডলাইনখন দেখিছে যে গাইডলাইন ফৰ দ্য টিচাৰ টু ইমপ্লিমেণ্ট টিচিং এট দ্য ৰাইট লেভেল আৰু প্ৰথমে দিছে ইয়াত এছআৰ অৰ্থাৎ এনুৱেল ষ্টেটাছ অফ এডুকেশ্যন ৰিপৰ্ট আৰু প্ৰকাশ প্ৰস্তুতিমূলক পৰ্যায়ত কি হৈছে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ মৌলিক সাক্ষৰতা আৰু সাংখ্যিকতা দক্ষতাৰ শিকনৰ কিছুমান ব্যৱধান অৰ্থাৎ লাৰ্ণিং গেপ এই ব্যৱধানসমূহৰ ওপৰত আলোকপাত কৰিছে আৰু দ্বিতীয়তে আছে to fill up the learning gap through joyful learning experiences some special activities and plan অৰ্থাৎ দ্বিতীয়তে কি আছে আনন্দদায়ক শিক্ষণ অভিজ্ঞতাৰ জৰিয়তে এই শিক্ষণৰ ব্যৱধান পূৰ কৰিবলৈ কিছুমান বিশেষ কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে অৰ্থাৎ এই লাৰ্ণিং গেপটো দূৰ কৰিবৰ কাৰণে বিভিন্ন কাৰ্যসূচী ইয়াত পৰিকল্পনা কৰা হৈছে আৰু তৃতীয়তে আছে বিদ্যালয়সমূহত কাৰ্যকলাপসমূহ পৰিচালনাৰ বাবে কিছুমান কি আছে একাডেমিক কেলেণ্ডাৰত কি আছে দৈনিক ৰুটিন অৰ্থাৎ আমাৰ ডেইলি ৰুটিন যি আছে এই ৰুটিনটো অলপ সংশোধন কৰা হৈছে চতুৰ্থতে কি আছে আৰু এই পৰিৱৰ্তিত যি দৈনন্দিন ৰুটিনে যাতে টিআৰএলক কি কৰে প্ৰস্তুতিৰ ক্ষেত্ৰত যাতে ছাত্ৰ ছাত্ৰীসকলৰ নিয়মীয়া শ্ৰেণী যাতে বাধাৰ সৃষ্টি নহয় তাৰ বাবেও সেই ক্ষেত্ৰতো লক্ষ্য ৰাখিছে এতিয়া আমি ডেইলি ৰুটিনখন চাওঁ মডিফাইড ডেইলি ৰুটিন ফৰ টিচিং এট দ্য ৰাইট লেভেল ক্লাছ 3 to 5 অৰ্থাৎ তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ইয়াত কিছুমান দৈনন্দিন আমাৰ যি ডেইলি ৰুটিন ইয়াত সংশোধন কৰা হৈছে ইয়াত আপোনালোকে মন কৰিব যে 9:15 পৰা 10টালৈ প্ৰথম পিৰিয়ড 10টাৰ পৰা 10:40লৈ দ্বিতীয় পিৰিয়ড মাজতে 10:40ৰ পৰা 50লৈ কি আছে জিৰণি 10:50ৰ পৰা 11:30লৈ তৃতীয় পিৰিয়ড 11:30ৰ পৰা 12:10লৈ 11:30ৰ পৰা 12:10লৈ চতুৰ্থ পিৰিয়ড 12:10ৰ পৰা 12:45 এমডিএম জিৰণি তাৰপিছত 12:45ৰ পৰা 1:25লৈ কি আছে পঞ্চম পিৰিয়ড ইয়াত চাব আপোনালোকে এই পঞ্চম পিৰিয়ড কি আছে সাপ্লিমেণ্টাৰী টিচিং ইয়াত আছে টিচিং TARL অৰ্থাৎ ইতিমধ্যে যি টিচিং এট দ্য ৰাইট লেভেল প্ৰশিক্ষণ হৈ গ'ল এই প্ৰশিক্ষণ এই প্ৰয়োগ কৰা হ'ব ক্লাছসমূহত এয়া চাওক পঞ্চম পিৰিয়ডত আছে সাপ্লিমেণ্টাৰী টিচিং তাৰপিছত এটা 25ৰ পৰা 2:05লৈ কি আছে ষষ্ঠ পিৰিয়ড ৰিডিং ক্লাছ অৰ্থাৎ TRLৰ কি আছে ৰিডিং ক্লাছ ইয়াত চাওক তৃতীয় শ্ৰেণীৰ পৰা তৃতীয় চতুৰ্থ পঞ্চম প্ৰতিটো শ্ৰেণীৰ ইয়াত দৈনিক ৰুটিন ইয়াত সলনি কৰা হৈছে আৰু এনেদৰে সোমবাৰৰ পৰা শনিবাৰলৈ ৰুটিনসমূহ ইয়াত দেখুৱাৰ ধৰণে সলনি কৰা হৈছে আৰু শনিবাৰে ৰিডিং ক্লাছ অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে শিক্ষকে কি কৰিব ছাত্ৰ ছাত্ৰীসকলক ইংৰাজীৰ ওপৰত লাউড ৰিডিং আৰু গ্ৰুপ ৰিডিং কৰাব আৰু ভাষা 2 আৰু পৰিৱেশ অধ্যয়নৰ লগতে ইয়াত কি আছে লাইব্ৰেৰী বুক পুথিভঁৰালৰ কিতাপো পঢ়িবলৈ দিব এতিয়া লাইব্ৰেৰী ক্লাছ আছে এই সময়ছোৱাত শিক্ষকে কি কৰিব ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণীভিত্তিক আৰু বিষয়ভিত্তিক বিভিন্ন অতিৰিক্ত পঠন সামগ্ৰী প্ৰদান কৰা হ'ব আৰু শিক্ষকসকলে সময় ছাত্ৰ ছাত্ৰীসকলৰ কি কৰিব পঢ়াৰ ভিত্তিত মূল্যায়ন কৰিব টিচাৰ উইল ইভালুৱেট দ্য ষ্টুডেণ্টছ অন দ্য বেচিছ অফ দেয়াৰ ৰিডিং ফ্ৰম টাইম টু টাইম আৰু শেষত আছে সাপ্লিমেণ্টাৰী টিচিং ৰিগাৰ্ডিং দিছ ক্লাছ দ্য টিচাৰ কেন ভেৰি দ্য নাম্বাৰ অফ পিৰিয়ডছ এজ পাৰ দেয়াৰ ৰিকুৱাৰমেণ্ট আৰু প্ৰয়োজন সাপেক্ষে কি আছে ইয়াত শ্ৰেণীৰ কি হ'ব পাঠদানৰ সংখ্যাটো সালসলনি কৰিব পাৰিব এয়া আছিল আজিৰ বিষয় গতিকে
আপোনালোকে ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এনে ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ শিক্ষাগুৰুসকলৰ মাজত শ্বেয়াৰ কৰি দিব পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ